নমস্কাৰ বন্ধু বান্ধৱীসকল, মাঘ বিহুৰ শুভেচ্ছা জনালোঁ। এয়া মই নাৰিকল আৰু চুজি লাড়ু বনাইছিলোঁ, তাৰে ৰেচিপিটো আপোনালোকলৈ আগবঢ়াইছোঁ। প্ৰথমতে এয়া মই নাৰিকল লৈছিলোঁ, সেইখিনি মই ৰুকনিৰ সহায়ত ৰুকি লৈছোঁ। এয়া নাৰিকলখিনি মই ৰুকি লৈছোঁ এনেকৈ। এয়া নাৰিকলখিনি মই ৰুকা হৈ গ'ল। এয়া চাওক, নাৰিকলখিনি ৰুকা হৈ গ'ল। এতিয়া মই ইয়াত নাৰিকলখিনিৰ হিচাপত জোখমতে চেনি দি দিছোঁ। এয়া মই চেনিখিনি দি ভালদৰে সানি লৈছোঁ। এনেকুৱা হাতেৰে ভালদৰে সানি ল'ব লাগিব চেনি আৰু নাৰিকলখিনি। এয়া নাৰিকল আৰু চেনিখিনি মই ভালদৰে সানি লৈছোঁ। আৰু এইখিনি মই এতিয়া অলপ টাইমৰ কাৰণে এয়া ঢাকনি দি ঢাকি থৈ দিছোঁ। আৰু এয়া আনফালে মই গেছত ল' ফ্লেমত দি চুজিখিনি অকণমান এনেকৈ ভাজি লৈছোঁ। যিহেতু মই চুজিৰ লগত বনাম, সেইকাৰণে চুজিখিনি অকণমান ভাজি ল'ব লাগিব। এয়া মই চুজিখিনি ভাজি লৈছোঁ। এয়া চুজিখিনি ভাজি ল'লোঁ এনেকৈ। মোৰ চুজিখিনি ভাজা হৈ গ'ল। এয়া মই কেৰাহীত সানি থৈ দিয়া নাৰিকলখিনি দি দিছোঁ। এয়া নাৰিকলখিনি মই কেৰাহীত দিছোঁ আৰু গেছৰ জুইটো ল' ফ্লেমত ৰাখি দিছোঁ। জুইটো একদম কমাই দিব। এনেকৈ লৰাই থাকিব। নাৰিকলখিনি বহাই দিয়াৰ পিছত এনেকৈ লৰাই থাকিব লাগিব, নহ'লে নাৰিকলখিনি ৰঙা হৈ যাব আৰু লাগি ধৰিব। এনেকৈ নাৰিকলেৰে বনালে লৰাই থাকিব লাগে। এয়া মই লৰাই আছোঁ আৰু এনেকৈ লৰাই থাকিব। এয়া মই বিহু বুলি লাড়ু বনাইছিলোঁ, সেইকাৰণে মই আপোনালোকৰ ওচৰত ৰেচিপিটো আগবঢ়াইছোঁ। এয়া চাওক, এনেকৈ দি চাব, যদি আঠাটো লাগি যায় তেতিয়াহ'লে হৈ গ'ল। এতিয়া অকণমান আৰু লৰাব লাগিব। এয়া মোৰ লাড়ু বনাব পৰা হৈ গ'ল। এতিয়া এইটো মই নমাই দিছোঁ। এয়া চুজিখিনি ভাজি লৈছিলোঁ। এয়া নাৰিকলখিনি এনেকুৱাকৈ থালত লৈ লৈছোঁ। এয়া মই অকণমান নাৰিকল লৈছোঁ আৰু অকণমান ভাজি থৈ দিয়া চুজি এনেকৈ সানি লৈ এনেকুৱাকৈ লাড়ুটো বনাব লাগিব। এনেকুৱাকৈ মই লাড়ুটো বনাই লৈছোঁ। আপোনালোকেও এনেকুৱাকৈ বনাব পাৰে। কিছুমানে বেলেগ পদ্ধতিতো বনায়, মই এনেকুৱা পদ্ধতিতে বনাওঁ, চুজি আৰু নাৰিকলৰ লাড়ু। এয়া চাওক, এনেকুৱাকৈ বনাইছোঁ মই। বন্ধু বান্ধৱীসকল, আপোনালোকে মোৰ ভিডিঅ'বোৰ চাব দেই। চাই ভাল পালে লাইক আৰু কমেণ্ট কৰি দিব। আৰু যিসকল বন্ধু বান্ধৱী নতুনকৈ মোৰ চেনেলত আহিছে, অনুগ্ৰহ কৰি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এয়া মই লাড়ু এনেকৈ বনাইছোঁ মই।
এয়া মই একে পদ্ধতিৰে গোটেইখিনি লাড়ু মই এনেকুৱাকৈ বনাই লৈছোঁ। আপোনালোকেও বনাব পাৰিব এনেকুৱা পদ্ধতিত। এয়া মই গোটেইখিনি লাড়ু এনেকুৱা পদ্ধতিত বনাই লৈছোঁ। এয়া মই লাড়ুখিনি বনোৱা হৈ গ'ল। চাওক দেখিবলৈ কেনেকুৱা লাগিছে। আপোনালোকেও এনেকুৱাকৈ বনাই খাব। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে ধন্যবাদ।